গুড মৰ্ণিং সকলোকে মোৰ এছামিজ ব্লগৰ পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলোৰে ভালেই আছে সকলো ভালেই আছে আমাৰো ভালেই বাৰু যি কি নহওক দিনটোৰ বাবে আৰম্ভ কৰিছোঁ ভিডিঅ'টো আৰু এয়া ৰাতিপুৱা মই বনাবলৈ লৈছোঁ এতিয়া স্পেচিয়েলি কিবা এটা খাওঁ বুলি ভাবিছোঁ গতিকে চাই থাককচোন আপোনালোকে মইনো আজি কি বনাওঁ তাকে এয়া মই কেৰাহীত পিঁয়াজ দিলোঁ অৱশেষত কৈ আছোঁ বাৰু এতিয়া নকওঁ যে মই কি বনাবলৈ লৈছোঁ লাহে লাহে আপোনালোকে সকলোবিলাক গম পাব এয়া চাই থাককচোন বাৰু কি বনাবলৈ লৈছোঁ আমি প্ৰায়ে ঘুগুনি হোটেলবোৰত খাইয়ে থাকোঁ তথাপিও ঘৰত কেতিয়াবা খাবলৈ মন যায় সেয়ে ভাবিছোঁ আজি ঘুগুনি বনাওঁ সেয়ে বিলাহী দুটা কাটি লৈছোঁ লগতে পিঁয়াজ কাটি লৈছোঁ লগতে জলকীয়া নহৰু আদা এনেকৈ লৈ লৈছোঁ আৰু এয়া হৈছে মটৰ আলুখিনি যিখিনি মই কুকাৰত বইল কৰি লৈছোঁ অলৰেডি মোৰ বইল হৈ গ'ল আৰু এনেকৈ মই প্ৰথমতে বিলাহীখিনি ভাজি ল'ম ভাজি লোৱাৰ পিছত মটৰ আলুখিনি বিলাহীখিনিতে দি দিম আৰু অকণমান লৰাই লৈ মই আদা নহৰু দিয়াৰ পিছতে পানী অকণ দি উতলিবলৈ দিয়াৰ পিছত নুমাই থৈ দিম আৰু এনেকৈয়ে সকলোৰে ৰন্ধন প্ৰণালীবিলাক বেলেগ বেলেগ সেয়ে আজি বনাইছোঁ মোৰ নিজৰ ষ্টাইলত যি কি নহওক আপোনালোকে কেনেকুৱা পালে জনাব বাৰু ঘুগুনি এয়া মই ঘৰতে এনেকৈ আৰু চিম্পুলভাৱে বনাই খালোঁ কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই আৰু ফাইনেলি মোৰ ঘুগুনি ৰেডি হৈ গ'ল অৱশেষত মই অকণমান ধনিয়া পাত কাটি দি দিলোঁ আৰু চাওক কালাৰটো ইমান ধুনীয়া আহিছে আপোনালোকে কেনেকুৱা দেখিছে জনাব বাৰু হাই গাইছ এয়া কাপোৰৰ দোকানত চাওক ইফালে দাদা দোকানত এয়া ইফালে আমাৰ মানুহজনে ট্ৰাই কৰি চাই আছে চাৰ্ট এটা ল'ব আহিছোঁ আজি আৰু চাওকচোন ইফালে মানুহজনে পূৰা ট্ৰাই কৰি চাই আছে কাৰণ ইতিমধ্যে দুটা তিনিটামান চাৰ্ট চালেই পিন্ধি চালে ট্ৰাই কৰি চালে চাওক এতিয়া কি হয় দেখা যাব বাৰু ঘৰত গৈহে আপোনালোকক কোনটো লোৱা হ'ল সেইটো বাৰু দেখুৱাম কিন্তু এতিয়াই নেদেখুৱাওঁ আপোনালোকক আৰু সেয়া অতি সহজে মানুহজনৰ কি হয় কাপোৰবিলাক পচন্দ নহয় কাৰণ ফিটিং নহয় যে সেইটো কাৰণে মানুহজনৰ গাত ফিটিং নহয় যিহেতু ক্ষীণ মানুহজনে ক্ষীণ হয় দীঘল হয় আৰু এয়া ঘৰত অকণ গৈ কেনে মেচিনত মাৰিবলগীয়া হয় আৰু যি কি নহওক কি কোনটো লোৱা হয় সেইটো বাৰু দেখুৱাওঁ আপোনালোকক গুড ইভিনিং গাইজ এয়া ইফালে আমাৰ কুম্ভকৰ্ণ হৈ আছে চাওক কুম্ভকৰ্ণ আৰু মই ওলাইছোঁ বাৰ্থডেলৈ বুলি ওচৰৰে ভণ্টি এজনীৰ আজি জন্ম উৎসৱ তালৈকে গৈ আহোঁ মাতিছে সিহঁতৰ ঘৰলৈ এতিয়া যাওঁ সিহঁতৰ ঘৰলৈ আৰু আমাৰ কুম্ভকৰ্ণ নাযায় চাগে এইবাবে শুই দিলে যি কি নহয় মই যাওঁ আৰু যাই যিহেতু মাতিছে যাবতো লাগিবই আৰু ওচৰতে হয় বেছি দূৰ নহয় বাৰু আৰু ইফালে চাওক কিবা হৈছে এনেকুৱা সকলোকে ভিডিঅ'টো চাই থাকোঁ আৰু আপোনালোকে যি পাৰে দেখুৱাই যাম আৰু ৰ'ব বাৰ্থডেলৈ যোৱাৰ আগতে এটা বস্তু বাৰু আপোনালোকক দেখুৱাই যাবই লাগিব আজি যে বজাৰত গৈছিলোঁ মানুহজনৰ বাবে দোকান এখনলৈ গৈছিলোঁ বজাৰ কৰিবলৈ আৰু মানুহজনৰ বাবে অৱশেষত এইটো চাৰ্টে যিটো ট্ৰাই কৰি চাইছিলে আপোনালোকক ট্ৰাই কৰাৰ সময়ত আন বাকীকেইটা দেখুওৱা নহ'লে কি ট্ৰাই কৰি চাইছিলে কিন্তু এইটো ট্ৰাই কৰি চোৱাৰ বাবে এইটো ল'লোঁ আৰু অৱশেষত এইটো হ'লে আৰু এটা পেণ্ট এইটো এটা লং পেণ্ট লোৱা হ'ল বাৰু লং পেণ্ট আৰু লগতে এইটো চাৰ্ট আপোনালোকৰ কালাৰ দুটা কেনেকুৱা লাগিছে জনাব বাৰু লগতে মোৰ এযোৰ মেখেলা চাদৰ লোৱা হ'ল আৰু মেখেলা চাদৰযোৰো একেবাৰে আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিওঁ আৰু এইযোৰে হৈছে মোৰ বাবে লোৱা মেখেলা চাদৰযোৰ কিন্তু মেখেলা চাদৰযোৰ চিলাই কৰি হ'ল কিন্তু দহিৰ কাম বৰ্তমানো বাকী আছে ইফালে বাহিৰত ভণ্টি এজনীয়ে চিঞৰি আছিলে ভিডিঅ' কৰাৰ সময়তে সেই ভণ্টিজনীৰ লগতো কথা পাতি আছোঁ লগতে কাপোৰযোৰো আপোনালোকক দেখুৱাই দিলোঁ আৰু কাপোৰযোৰৰ কালাৰটো হৈছে হালধীয়া কিন্তু মোবাইলত অকণ বেলেগকৈ আহিছে কালাৰটো যি কি নহওক আপোনালোকৰ কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব আৰু এইটো হৈছে ব্লাউজটো আৰু দাদাজনে যিজন দাদা পাণবাৰীতে দৰ্জি দোকানখন দাদাৰ পাণবাৰীতে আছে আৰু পাণবাৰী বৰ ধুনীয়াকৈ বনাই দিলে ব্লাউজটো অকণমান হাতৰ ডিজাইনটো ঘটি টাইপৰ বনাই দিলে ময়ে দিব দিছিলোঁ এনেকৈ আৰু আপোনালোকে কেনে পালে জনাব আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট কৰি আপোনালোকৰ কেনে লাগিল জনাব বাৰু আৰু আজিলৈ আহিছোঁ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক লগ পাই আছোঁ বাই বাই